हेलो एभ्रिवान की खबर সকলৰে খবৰ নিশ্চয় ভাল যেহেতু বিহু চলি আছে আৰু বিহুৰ সকলোকে বহুত 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 শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু মোৰটো খুব চলি আছে একদম যদিও ভৰিখনৰ অকমান বিগ চলি আছে মই কৈছিলো আগৰ ব্লগটোত কিন্তু তথাপি বিহু বুলি আৰু মোৰ একদম তামাম চলি আছে এতিয়া ৰেষ্ট লৈছো আৰু আজি হৈছে উৰুকা ক'ব নোৱাৰো আজি ৰাতিলৈকে ব্লগটো দিও নে কাইলৈকে দিও কিন্তু উৰুকাৰ বহুত বহুত শুভেচ্ছা থাকিল কলো আৰু ব্লগটো কালি গলেও এতিয়া মই ৰেষ্ট লৈছো 8:30-9টা মান হৈছে এতিয়া হাঁহৰ মাংসখন বনাই উঠিলো আমি হাজবেণ্ড আৰু হাজবেণ্ডৰ বন্ধু দুজনৰ লগত খালো আৰু এতিয়া বাকিবিলাক বনাই আছে আৰু মাছটো কেঁচাই ফ্ৰিজতে থাকিল আজি মাছ বনাই নহল আৰু আজি যেহেতু বৃহস্পতিবাৰ ঘৰত শাহু মায়ে নাখায়ও বৃহস্পতিবাৰে মাছ মাংস গতিকে আমি মাংসৰে খাম কালিহে বনাম মাছবিলাক কিন্তু আনি থোৱা আছিলে আৰু বনোৱা নহয় আৰু এতিয়া বহুত ভাগৰ লাগি গ'ল দিনটো কিবা কিবি কৰি আৰু মই আজি কি কৰিছিলো অলপ ভিডিঅ' কৰিছিলো কিন্তু ভালদৰে আৰম্ভণিয়ে কৰা নহল ডাইৰেক্ট ষ্টাৰ্ট কৰি দিলো নিমকি বনাইছিলো পায়স বনাইছিলো আৰু পিঠাগুৰি আনি থোৱা আছে কিন্তু পিঠা বনাব লগা আছিল শুকান পিঠা হৈ গ'ল বৰা নাৰিকল আৰু তিলৰ বহুত বনালো কিন্তু তেল পিঠা আৰু কিবা কিবি বনাব লগা আছে পিঠাগুৰি আজি ৰেডি থাকিল কিন্তু বনোৱা নহল কাইলৈ ৰাতিপুৱাহে মই বনাম বিহুৰ এইকেইটা দিনতে আপোনালোকে খুব ফূৰ্তি কৰক আৰু খুব খাওক মাছ মাংস মিঠাই খুব খাওক একদম খুব এনজয় কৰক আৰু ভালে থাকক সুস্থ থাকক আৰু পিঠা পনা বনাওক আৰু যদি যিসকলে আমাৰ জেনেৰেশ্যনৰ যিসকলে এতিয়ালৈকে পিঠা পনা বনাব নাজানে তেনেহ'লে অতি সোনকালে শিকি লওক কাৰণ আমি আমাৰ বাপতি সাহোন বিহুটোক ৰাখিব লাগিব আমাৰ মাহঁতে জানিছিলে আমাক শিকাইছে আমি জানিছোঁ মইতো একদম সকলোখিনি জনা হৈ গৈছোঁ গতিকে আমাৰ নেক্সট জেনেৰেশ্যনক আমি শিকাম আৰু এনেকৈ আমি আমাৰ অসমীয়া বিহুটোক ধৰি ৰাখিব লাগিব গতিকে যদি আপোনালোকে নাজানে তেতিয়াহ'লে অতি সোনকালে শিকি লওক প্লিজ এইবিলাক জনাটো বহুত দৰকাৰ আৰু আমিয়ে ধৰি ৰাখিব লাগিব আমাক শিকাইছে আমাৰ ডাঙৰসকলে গতিকে আমি আমাৰ ছেকেণ্ড জেনেৰেশ্যনসকলক আমাৰ সৰুসকলক আমি শিকাব লাগিব এনেকৈয়ে আমি চলাই দিব লাগিব সদায় গতিকে শিকি লওক সোনকালে মোৰ ফালৰ পৰা এইখিনি অনুৰোধ সকলোকে আৰু দিনটো কি কৰিলো আপোনালোকে এতিয়া চাওকচোন এইবিলাক হৈছে মোৰ যোগাৰ এইখিনি ঘৰৰ জহা চাউল ভিজাই থৈ দিছো পায়স বনাম আৰু এতিয়া মই নিমকি বনাম এইখিনি হৈছে যোগাৰ ময়দা লৈছো ৰিফাইন তেল লৈছো কলা জিৰা লৈছো আৰু জানেইতো ময়দাখিনিত নিমখ অকমান দি কলা জিৰা দি পেলাই ৰিফাইন দি পেলাই ভালকৈ মাৰি ল'ব লাগে আগতে ৰিফাইন তেলেদি তেতিয়াহে নিমকি মচমচীয়া ধুনীয়া হয় নৰমো হ'ব আৰু মচমচীয়া ধুনীয়া হ'ব আগতে ৰিফাইন তেলখিনিৰে ধুনীয়াকৈ ময়দাখিনি মাৰি ল'ব লাগিব ময়ন কৰা নে কি বুলি কয় এইখিনি তাৰপিছত পানী দি পেলাই মাৰিব লাগিব আৰু টাইটকৈ মাৰিব লাগিব ডোটো নিমকিৰ ডো টাইট হয় নহ'লে লুচি হৈ যাব পুৰি হৈ যাব যদি লুজ হয় তো অলপমান কষ্ট হয় হাতখনৰ পানী অকমান দি পেলাই টাইটকৈ মাৰি ল'ব লাগে চাই থাককচোন Okay. देखा एकदम टाइट के मारवा लगे एतियाहे मसमसिया अलप लुज हले लुसी हो যাব लुसी কাটিং তাৰপিছত
বজাৰত নিব লাগিব আমি যে চাংচাৰি যাম উৰুকাত বজাৰ নেদেখিলে কি উৰুকা তাতে বনাই আছে চাংচাৰি যাম বজাৰ চালে তাতে নাই ঝুলা পালা এইগিলাখান কাম নাই ঝুলা হ'ল ঝুলা নাইতো বৰষুণ দি ঝুলা আৰে টাইমে নহ'ব ধন শৰ্মা আহিবই হ'ব গধূলি ক'ত টাইম পাইছে আবেলিতে নিব লাগিব তুমি চাইজটো কেনেকুৱা হ'ল এনেকুৱা হ'ব ন ঘৰত বনোৱা টাইপত হ'ব আৰু নিমকি বনালে আগতে তেলখিনি একদম গৰম কৰি ল'ব লাগে তাৰপিছত গেছৰ ফ্লেমটো স্লিম কৰি দিব লাগে তাৰপিছত নিমকিখিনি পেলাই দিব লাগে আৰু কিছু টাইম লাগে লাহে লাহে লৰাই ভাজি থাকিব লাগে 10-15 মিনিটমান লাগে এনেদৰে মই এতিয়া ভাজি আছোঁ কম জুইত মানে তেলৰ পাৱাৰটো কম আছে বহুখিনি তেতিয়াহে নিমকিখিনি ভিতৰৰ পৰা ভালদৰে হ'ব এনেদৰে কিছু টাইম লাগে আৰু তেতিয়াহে ভাল হ'ব এয়া দেখিছেনে গুলপীয়া টাইপৰ যেতিয়া হ'ব তেতিয়া নমাই থ'ব লাগিব যদি ইয়াতকৈ বেছিকৈ ভাজি থকা যায় তেতিয়াহ'লে অকণমান বেছি হৈ যাব নিমকিখিনি সোৱাদ নালাগিব দৈ যোৱাৰ নিচিনা হ'ব এয়া চাওকচোন ধুনীয়া একদম গোলাপী টাইপ হৈছে আৰু ঠাণ্ডা হ'লে একদম ক্ৰিস্পি মৰমৰীয়া হৈ যাব সেইখিনি হৈ গ'ল এতিয়া এইখিনি থাকিল সেইখিনিও বনালোঁ আৰু এই গোটেইখিনি নিমকি ৰেডি হৈ গ'ল এতিয়া মই পায়সখিনি বনাম গাখীৰটো দিয়ে দিছোঁ এইখিনি গাখীৰ আৰু ইয়াতেও গাখীৰ আছে আজি বহুখিনি গাখীৰ আছে গতিকে বনাই দিম বহুত পায়স বনাই দিম আজি আৰু এইবিলাক পিঠা ৰেডি কৰিছোঁ এইবিলাক ইয়াতে আছে তিলৰ পিঠা নাৰিকলৰ পিঠা এইবিলাক আৰু এয়া গাখীৰখিনি উতলিছে ফাৰ্ষ্ট উতলাই লৈছোঁ তাৰপিছত এতিয়া তিয়াই থোৱা চাউলখিনি ইয়াত দি দিম আৰু পায়সখিনি বনায়ো থাকিম গেছৰ ফ্লেমটো কমাই থৈ দিম আৰু মই বেলেগ কামবিলাকো কৰি থাকিম যা যোগাৰবিলাক আজিৰ পায়সখিনি বনাই থাকে যে মোৰ ইমান ভাল লাগিছে ইমান ধুনীয়া এৰোমা এটা গোন্ধ এটা আহিছে ঘৰৰ নতুন জহাৰ গোন্ধ বহুত ভাল লাগিছে কি ধুনীয়া ন দেখাত বাপৰে কিবা সেউজীয়া আছে পিছপিনে ধুনীয়া দে সেই হাঁহতকে ন আৰু মই ইপিনে আকৌ ছেকেণ্ড নিমকি বনাই আছোঁ আৰু পায়সখিনি হ'ল পায়সখিনি বনাই থকাতে হাঁহ আনি পেলাই বজাৰৰ পৰা কেৰেচীয়া হাঁহ আনিছে সেইটো মই কেৰেচীয়া হাঁহ খাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট খাম ইপিনে কেৰেচীয়া হাঁহে খাই অলপে মই কিন্তু খাই পোৱা নাছিলোঁ আজি খাই চাম আৰু এয়া দুপৰীয়াৰ খানা আজি তৰকাৰী জাষ্ট আজি টাইমে নহ'ল দালি তৰকাৰীৰে ভাত খাম আজি দুপৰীয়া বাকী ৰাতিৰ কাৰণেহে যোগাৰবিলাক কৰি আছোঁ আৰু এইবিলাক মাছ চিতল মাছ এয়া আৰু পঠাৰ মাংস ফ্ৰিজত থৈ দিছোঁ এইবিলাক একদম ফ্ৰেছে ওচৰতে মাৰিছিল আৰু এয়া মই গৰম মছলাৰ যোগাৰখিনি কৰিম এতিয়া কেৰাহীত অকণমান গৰম কৰি লৈ পেলাই ধুই লৈছিলোঁ আগতে ধুই লৈ ৰ'দত শুকুৱাই থোৱা আছিল আৰু এয়া মাছ আনিলে আমাৰ এয়া ভকুৱা নেকি ভকুৱা আৰু ৰৌ চাগে আৰু এয়া দৈ আছে ফ্ৰিজত আনি থোৱা আৰু এতিয়া মৃণালে আহিল হাঁহটো বাচিবৰ কাৰণে মাংস এটাৰ ফেশ্বন নাচাই কিয় চাওক এইফালে চাইছোঁ দোকানৰ পৰা ডাইৰেক্ট হাঁহৰ মাংস আনিলেতো কথাই নাই আৰু আজিকালিতো চাৰিওফালে এভেইলেবল হৈছে হাঁহৰ মাংস কিন্তু উৰুকা বুলি আৰু গোটাই হাঁহ আনি অকণমান কষ্ট কৰি পেলাই খালে ভাল লাগে আৰু আমি বন্ধুকেইজন মানে আজিতো উৰুকাত সকলোৱে ঘৰে ঘৰে খায় কিন্তু গধূলিতে আৰু অকণমান এনেয়ে ফূৰ্তি কৰি পেলাই ভজা মাংসই খোৱাৰ কাৰণে আমি খানা টাইপত মানে প্লেন কৰিছোঁ আৰু সেইকাৰণে এতিয়া লগে ভাগে বাচি আছে আৰু হাঁহটো চৰমাক খুৱাব লাগিব এইখিনি
বামুণে খাই এইবিলাক গম পাইছা বামুণে খাই এইবিলাক অ মিনালে কি পিছে কি লিখা দাস আমাৰ ঘৰৰ কাষতে বিহু চলি আছে লাউড মিউজিক চলি আছে একেবাৰে সেইকাৰণে মিউট কৰিব লগা হৈছে মোৰ স্পেচিয়েল ঘৰত বনোৱা গৰম মছলা ৰেডি হৈ গৈছে আৰু হাঁহটো বাছি কাটি ৰেডি হৈ গ'ল আৰু এয়া আদা নহৰু আৰু জলকীয়া মই এতিয়া মিক্সিত পিচ কৰিম আৰু এয়া হৈছে পকৰি বনাম এতিয়া হাঁহ ইফালে তুলিয়ে দিছে এওঁলোকে আৰু মই সিপিনে পকৰি বনাই আছোঁ হাঁহটোতো হোৱাতে বহুত টাইম লাগিব কাৰণ সিজতে বহুত দেৰি লাগে কেৰেচীয়া হাঁহ সেইকাৰণে এতিয়া এনেই স্নেক্স হিচাপত পকৰি খাম আমি পুদিনাৰ চাটনি বনাই থোৱা আছে কিছু আগতে যে দেখাইছিলোঁ চাটনিৰ কাৰণে যা যোগাৰ কৰি আছিলোঁ দুপৰীয়া আবেলিতে এতিয়া তেওঁলোকক দিছোঁ খাব আৰু এইফালে বহুত বনাইছোঁ আৰু আমিও চাহেৰে খালোঁ এক্সাইটেড হৈ গৈছে একদম Hey, Almarari. মেৰি তই হা মতো মেৰি মৰা হাতে কিবা কৰিব পাৰো নেকি মৰা আজি মিনালে পুৱাতে আহিছি না বহুত একদম পুৱাতে আহি ৰখি আছে হাতটো লৈ পেলাই বাচবা কাটবা আমিহে উঠাই নাছিলো না মিনালৰ গোটেইকেইটা গাৰ্লফ্ৰেণ্ডকে ছাবস্ক্ৰাইব কৰিবা দে দিবা দে আৰু শৰ্মাৰ গাৰ্লফ্ৰেণ্ডকো দিবা দে ছাবস্ক্ৰাইব কৰবা হাঁহৰ মাংস বহুত খালোঁ ভাজাৰ পৰাই খালোঁ বহুত খালোঁ আৰু ভাবিছিলোঁ পোলাও বনাম কিন্তু এতিয়া আৰু ইচ্ছা নাই মাংস খাই খাই মোৰ পেট ভৰি গ'ল এতিয়া অকণমান ভাত খাম আৰু মাংসৰ লগত আৰু পঠাৰ মাংসখন বনাই আছে আৰু বাকী কালি কি মই বনাওঁ নেক্সট ব্লগটো দেখুৱাম আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু লাউড মিউজিক চলি আছে বাহিৰত খানা খাই আছে ল'ৰাবিলাকে গাঁৱৰ আৰু ভিডিঅ'টো কেনে লাগিছে জনাব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ so much